অসমৰ বিভিন্ন স্থানত 38খন নতুন স্কুলৰ আজিৰ পৰা আৰম্ভ কৰিছে আৰু এই স্কুলসমূহ 19খন স্কুল ইয়াৰ ভিতৰত চাহ বাগিচা ভিতৰত হ'ব 18খন স্কুল আমাৰ অসমৰ বিভিন্ন ঠাইত আজি মুকলি হ'ব আৰু মই গৌৰৱ অনুভৱ কৰোঁ যে ইয়াৰ ভিতৰত আমাৰ জালুকবাৰী সমষ্টিৰ এই ৰংমহল আদৰ্শ বিদ্যালয়ও সন্নিবিষ্ট হৈ আছে ৰাতিপুৱা আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই হাজোত আদৰ্শ বিদ্যালয় উদ্বোধন কৰিছে অহা দুদিনত তেওঁ কামৰূপ জিলাত আৰু দুখন আদৰ্শ বিদ্যালয় উদ্বোধন কৰিব কিন্তু লাহে লাহে অসমত শিক্ষাক আমি উৎসৱলৈ পৰিগণিত কৰিছো যিদিনাখন স্কুল আৰম্ভ হয় সিদিনাখন আমি বিদ্যা আৰম্ভণি উৎসৱ বুলি কওঁ যেতিয়া কোৱালিটিৰ ওপৰত পৰীক্ষা হয় তাক আমি গুণোৎসৱ বুলি কওঁ আৰু আজিও আমি নতুন বিদ্যালয় মুকলি কৰাৰ এক নতুন উৎসৱ আমি সমগ্ৰ অসমতে পালন কৰিছো এই স্থানত আমি দুখন হাইস্কুল স্থাপন কৰিছো ৰংমহল হাইস্কুলৰ প্ৰধান শিক্ষককে ধৰি বিভিন্নজনে মোক অনুৰোধ কৰি আহিছিলে বৰ্তমান আমি আজিৰ দিনটোত আজি আৰু কালিৰ দিনটো মিলি ৰাজ্যখনত 18খন নতুন এনে ধৰণৰ CBSE পৰিচালিত আৰু ইংৰাজী মাধ্যমৰ আমি 18খন বিদ্যালয় স্থাপন কৰিম তাৰ সমান্তৰালভাৱে আমি অসমীয়া মাধ্যমত 19খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় আমি স্থাপন কৰিম আদৰ্শ বিদ্যালয় স্থাপনৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ প্ৰতিটো সমষ্টিত এখনকৈ স্কুল আমি আদৰ্শ বিদ্যালয় হিচাপে CBSE পাঠ্যক্ৰমত আৰম্ভ কৰিব খুজিছো যাতে দৰিদ্ৰ পৰিয়ালৰ অভিভাৱকসকলে ইংৰাজী বিদ্যালয়ত পঢ়ুৱাৰ বাবে বা CBSEত পঢ়ুৱাৰ বাবে গাঁঠিৰ ধন যাতে ভাঙিব নালাগে চৰকাৰী পৰ্যায়তো এনে সুবিধা যাতে উপলব্ধ হয় আমি অসমত প্ৰতিটো সমষ্টিত 126খন এনে স্কুল আমি বনাব খোজো বৰ্তমান 55খন স্কুল স্থাপন কৰাৰ কাম সম্পূৰ্ণ হ'ব অনাগত দিনত আমি বাকি 71খন স্কুল স্থাপনৰো কাম কৰিম আদৰ্শ বিদ্যালয়সমূহত বিজ্ঞানাগাৰ স্মাৰ্ট ক্লাছ কম্পিউটাৰ লেবৰেটৰী আৰু লাইব্ৰেৰী তাৰ লগতে প্ৰজেক্ট চাইল্ড নামৰ প্ৰতিষ্ঠিত অনুষ্ঠানৰ দ্বাৰা প্ৰত্যেকখন আদৰ্শ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবেও কাম কৰা হয় এই আদৰ্শ বিদ্যালয়সমূহত নিয়মীয়াকৈ বিজ্ঞান প্ৰদৰ্শনী আলোচনা চক্ৰ কৰ্মশালা খেল ধেমালি আৰু ক্ৰীড়া প্ৰতিযোগিতা সাংস্কৃতিক কাৰ্যসূচী শিক্ষামূলক ভ্ৰমণ আদিৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ বাবেও কাম কৰা হয়